আভ্যন্তৰীণ কিছুমান সমস্যা সব কথা পাতিব আজি খনতো আৰু পাৰ্টিয়ে যোজা চলাবয়ে আমিও যোজা চলাইছোঁ কংগ্ৰেছে চলাব বিপিএফে চলাব সবেই চলাব কালি অহাকালি 10 ফেব্ৰুৱাৰী যেহেতু কালি বিটিচি চুক্তি হৈছিল 10 ফেব্ৰুৱাৰীত আপোনাৰ কেনেকুৱা আয়োজন হ'ব আপোনাৰ আয়োজন মানে কি এতিয়া তিনিটা চুক্তি হৈ গ'ল বিএছচি চুক্তি হ'ল সেইটোও আমাৰ কাৰণে ইম্পৰ্টেণ্ট বিটিচি চুক্তি সেইটোও আমাৰ ইম্পৰ্টেণ্ট এতিয়া বিটিআৰ চুক্তি হ'ল সেইটোও আমাৰ ইম্পৰ্টেণ্ট গতিকে তিনিটা চুক্তিয়ে আমাৰ কাৰণে ইম্পৰ্টেণ্ট এতিয়া আমাৰ নতুনকৈ যিহেতু বিটিআৰ চুক্তি হৈছে ইয়াৰ চেলিব্ৰেশ্যন হৈ গ'ল বাকীখিনি যিটো চুক্তি এই চুক্তিটো আমাৰ কাৰণে চবৰ কাৰণে এটা স্মৰণীয় দিন হিচাপে সদায় এইটো মনত থাকিব অংশগ্ৰহণ কৰাৰ কথা নাই ক'ত অংশগ্ৰহণ কৰিব এইটোতো চৰকাৰ আমিহে এতিয়া অংশগ্ৰহণ বেলেগে আমাৰ তাত কৰিব লাগিব আমিতো বেলেগ এটা নকৰোঁ নহয় মিত্ৰতা সম্পৰ্কে কওকচোন মানে আগন্তুক বিধানসভাত মিত্ৰতা বিজেপি বা একদম মিত্ৰতা ভাল হ'ব আমাৰ আমি মিত্ৰতা কৰিয়ে ভাল পাওঁ অকলে থাকি ভাল নাপাওঁ এইকাৰণে সকলো দল সংগঠন মিলি এতিয়া চৰকাৰ গঠন কৰিছোঁ ইয়াত জিএছপিও আছে সকলো আছে গতিকে নেক্সট নিৰ্বাচনতো মিত্ৰতা হ'ব মিত্ৰতাইদি এটা সমাজ গঢ়িব লাগিব সমাজ গঠন কৰিব লাগিব সমাজত বেয়া ভাৱবিলাক দূৰ কৰিব লাগিব কিমানটা দাবী কৰিব চিট দাবী নকৰোঁ আমি চিটটোতো আমাৰে হয় না দাবী কাৰ পৰা কৰিম আমি নাই ল'ব বুলি কথা নাই আমি আলোচনাৰ ভিত্তিত মানে চবেই মিলি জুলি ইলেকশ্যন খেলিম স্যার এই জি সিক্স ব্যান্ডৰ যি টেট আছিল টেটৰিয়াৰ কেণ্ডিডেট হেৰি আছিলে টিচাৰসকল আছিলে তেখেতৰ ৰেগুলাৰ ক্ষেত্ৰত কেনেকুৱা ব্যৱস্থা লৈছে তেখেতসকলো ৰেগুলাৰ হৈ যাব তাত একো অসুবিধা নাই আৰু বাকী যিখিনি ভেকেণ্ট পষ্ট আছে সেইখিনিও এডভাৰটাইজ দি পেলাই সোনকালে মানে এপইণ্ট দিয়াৰ কাৰণে আমি চিন্তা কৰিছোঁ আৰু শিক্ষা অনুষ্ঠানত যাতে কোনো পষ্ট ভেকেণ্ট নাথাকে ইয়াৰ কাৰণে আমি চিন্তা কৰিছোঁ বাক্সাত ৯৯ শিক্ষকৰ সমস্যাটো এটা সমাধান হোৱাৰ ফালে গৈ আছে কিন্তু যিখিনি জেনুইন আৰু ইয়াত মানে অলপ মানে ডুপ্লিকেট আছে সেইটো গভৰ্ণমেণ্টে চাই আছে আৰু জেনুইনখিনিটো বঞ্চিত নহয় মানে ছাৰ